তুমি জুই দুয়ে দুয়ে চাৰি দাদা তুমি গুলি বৈজ্ঞাজ প্ৰথম শ্ৰেণীয় খন্তিটো না হোৱা শিকাই দিছো হেনেকা নপঢ়ে নহয় তই খালি পাপাই আজি তোক দিলেই জ জ ছনিয় এনেকেহে পঢ়ে তোক খালেহি আজি দিলেই পাপা একে একে দুই একে দুই ছয় একে পাঁচ সাত একে ন একে আছে 12 একে 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 দুই একে দুই একে ছয় একে পাঁচ সাত একে ন পঢ়িছ ক দেই মই তহঁতক বা অকণমান শিকাই দিমহি মই পটককেনে ভৰিকেইটা ধুই আহোঁ নহয় নে নহয় যা তহঁতি ধুনীয়াকৈ পঢ়ি থাক দেই বিদায় মই এনেকৈ পঢ়িলেহে ল'ৰা ছোৱালীলে মৰম লাগে বুজিছ নাই মই পটককেনে ভৰিকেইটা ধুই আহিম দেই বোপাইহেঁত তহঁতি আজি কিতাপকেইখন পঢ়িব নালাগে চা মোলে দে তহঁতক কেইটামান মই প্ৰশ্ন সুধিম বুজিছ নাই তহঁতি ধুনীয়াকৈ একদম টপৰাই পটককৈ উত্তৰ দিবি আকৌ বুজিছ নাই ধুনীয়াকৈ উত্তৰ দিবি দেই আচ্ছা তহঁতি কচোন এই দুবিধ পানীত চৰা জন্তুৰ নাম কোনটোৱে ক'ব পাৰি ৰচোন বাৰু আচ্ছা তই কচোন বা কি আছিলে ক মাৰিম ক কি আছিলে নেজানো যদি সুধিব লাগে ন ই কব দুবিধ প্ৰাণী হৈছে এবিধ হৈছে ছাগলী বুজিছনে ছাগলী তই মনত ৰাখি লৈছ নে ধুনীয়াকৈ মনত ৰাখি লৈছ আহিব পাৰে পৰীক্ষাত দেই কাইলৈ স্কুলত কবি আচ্ছা আৰু এটা তহঁতি কথা কচোন এই দুবিধ গাঁতত থকা প্ৰাণীৰ নাম কোনটোৱে ক'ব পাৰিবি হা তই পাৰিবি এজনী চিলি কুচা চা কচোন ক বা তই ক দুবিধ গাঁতত থকা প্ৰাণীৰ নাম তই কচোন ক গাঁতত থকা প্ৰাণীৰ নাম হৈছে এটা হৈছে ঘোঁৰা আৰু আনটো হাতী মনত ৰলনে তহঁতৰ কিন্তু এইকেইটা বছৰীয়া পৰীক্ষা নহ'লেও ছমহীয়া পৰীক্ষাত আহিব পাৰে বুজিছ নাই ধুনীয়াকৈ মনত ৰাখি ল বুজিছনে হ'বনে একদম ভালকৈ হেৰি কৰিবি আৰু তহঁতি মই এটা কথা কচোন তই খৰচাই নাথাকিবি এইজনী অকণি খাটি জানি জাহনি জাতি জানি তই মোক এটা কথা কচোন তই ডাঙৰ হয় তই কি কৰিবি মই বাইক থকা ল'ৰা হ'লে মোবাইল কালাৰে পলাই যাওঁ জাহনি জাতি এজনী কথা গানো ঘৰলৈ যাকে যা তই শুগে যা জহনি জাতিজনী এজনী বা শান্তি নাই বুজিছনে একোৱে নাজানে বা তই তই কচোন পিতা তই কচোন তই ডাঙৰ হৈ কি কৰিবি বিয়া পাতিবি বিয়া পাতি কি কৰিবি তই বিয়া পাতি সংসাৰ কৰিবি এতিয়ালৈকে বাপেৰৰ সংসাৰ একদম জোৰদাৰ হোৱা নাই জহনি তাতে বিয়া পাতে কেনেকুৱা সংসাৰ কৰিবি তই মোক কচোন বাৰু সংসাৰ কৰিলে মোৰ ল'ৰা ছোৱালী হ'ব এখন ধুনীয়া সংসাৰ হ'ব তাৰপিছত মই ল'ৰা ছোৱালী কোলাত লৈ ঘূৰি ফুৰিব পাৰিম কিমান মজা এতিয়ালৈকে সেই ক্ৰিকেট টিমটো বনাব নোৱাৰিলে উঠি যাওঁ মই কৃষ্ণ